কেনেকুৱা অনুভৱ কৌশিক লিটকে আহি? বেয়া অনুভৱ বহুত বেয়া অনুভৱ এনেকেই পিছ কৰিব এদিন আমি ঘপককৈ আগবাঢ়ি যাম পুনৰ বহুত বেয়া অনুভৱ কাৰণ আজিও আমাৰ দেৰি ফাৰ্ষ্ট দিনাখনো আমাৰ দেৰি কাৰণ মই আছোঁ এতিয়া দেৰি হ'বই গাইছোঁ হোৱাটছ গুড এভৰিৱান এণ্ড ৱেলকাম বেক এই মিছা অপবাদটো মোৰ পৰা গুচাব লাগিব কাৰণ মইতো আহি ৰৈ আছোঁ 10টাৰ পৰা ক্লাছ এতিয়া 10:15 হ'বলৈ হ'ল কৌশিকে আহি পোৱা নাই নাজানো ক'ত আছে সেইটো হাত দাঙি দাঙি আহিছে সিহে দেৰি কৰিছে মইনো বাৰু ক'ত দেৰি কৰিছোঁ মোৰ ওপৰত এনেই দাগ লাগিছে অ'কে গাইছ পিছত ব্লগ বনাম এতিয়া ক্লাছ কৰি আছোঁ মানে অ'কে গাইছ আজিলৈ চেছ আজিৰ ক্লাছ ইমানতে অন্ত পৰিল আপোনালোকে চাগে ভাবিছে ইমানখিনি ষ্টুডেণ্টক একেলগে কিয় পঢ়াইছে আমিও ফাৰ্ষ্টতে তেনেকৈ ভাবিছিলোঁ কিন্তু তাত গৈ গম পালোঁ 4টা গ্ৰুপ ভাগ কৰি দিছে চবৰে বেলেগ বেলেগ টাইমত হ'ব কিন্তু আমাৰ প্ৰব্লেমটো হ'ল যে কৌশিক বেলেগ গ্ৰুপত পৰিল আৰু আমি দুটা বেলেগ গ্ৰুপত পৰিলোঁ আৰু সেই প্ৰব্লেমটো বুকুত লৈ আমি তাৰ পৰা ওলাই দিলোঁ আৰু সন্ধিয়া মই খেলিবলৈ গ'লোঁ ক্ৰিকেট কিন্তু মই যোৱালে বলেই হেৰাই থাকিলে দেখিছে নহয় কিমান কোফা লাগি আছে সেইকাৰণে মই আৰু তোন গ'লোঁ মন্দিৰলৈ বুলি তেতিয়াহ'লে আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই